হাই বন্ধুবান্ধৱীসকল, ৱেলকাম জনাইছোঁ এলিমেণ্টেশ্যন ইউটিউব চেনেললৈ। মই ফজলুল। বন্ধুবান্ধৱীসকল, মই আজি আৰু এটা নতুন টপিক লৈ আপোনাৰ লগত সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰত প্ৰয়োজন হয়। আজিৰ টপিকটো হ'ল ডাবৰ হানিটাছ চিৰাপ। ডাবৰ হানিটাছ চিৰাপ, এই চিৰাপটো আমি কি বেমাৰত আমি খাব পাৰোঁ, বা ইয়াৰ খোৱাৰ নিয়ম কি, ইয়াৰ ছাইড ইফেক্ট কি, বা কি কম্পজিশ্যনে বনোৱা হৈছে, বা কিমান দামত আমি পাম, সকলো তথ্য জানিবলৈ আমি চেষ্টা কৰিম। বন্ধু-বান্ধৱীসকল, ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধু-বান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন চাই আছে বা মোৰ চেনেলখন নতুন চাই আছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব, কিয়নো নতুন ভিডিঅ' আপোনালোকে পাই থাকিব বা নতুন মেডিচিনৰ বিষয়ে, নতুন ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব। এইখিনি কৰি মই ভিডিঅ'খন আৰম্ভ কৰি খুলিছোঁ। বন্ধু-বান্ধৱীসকল, ডাবৰ হানিটাছ এইটো এটা কফ চিৰাপ হয়। এইটো কাহৰ কাৰণে অত্যন্ত ভাল চিৰাপ হয়। এইটো কোম্পানীটো হ'ল ডাবৰ। ডাবৰ এটা আয়ুৰ্বেদিক কোম্পানী হয়। ডাবৰ কোম্পানীটো এটা আয়ুৰ্বেদিক কোম্পানী হয়। এই কোম্পানীটো বিভিন্ন ধৰণৰ আয়ুৰ্বেদিক মেডিচিন বনায়, অৰ্থাৎ গছ-গছনি বা গছ-গছনি পাত বা শিপা বা গছ-গছনি গুটি, এইবিলাক চব মিহলাই কিনে বিভিন্ন ধৰণৰ ঔষধ বনায়। আৰু এই ডাবৰ কোম্পানীৰ যিবোৰ ঔষধ, প্ৰায়বোৰ ঔষধৰ ৰেজাল্ট অত্যন্ত ভাল হয়, অত্যন্ত ব্ৰেণ্ডেড কোম্পানী হয়। আৰু এই চিৰাপ আয়ুৰ্বেদিক মেডিচিনৰ এনেও ছাইড ইফেক্ট কম থাকে, অত্যন্ত ভাল হয়। গছ-গছনি, বিভিন্ন ধৰণৰ গছ-গছনি দ্বাৰা বনোৱা হয়। এতিয়া আমি জানিম এই ডাবৰ হানিটাছ কফ চিৰাপটো কি গছ-গছনি বনোৱা হৈছে, সেই বিষয়ে আমি চাম। বন্ধু-বান্ধৱীসকল, ইয়াতে স্ক্ৰীণত দিয়া আছে বহুতোকেইটা গছ-গছনি মিহলাই বনোৱা হৈছে। তাৰে মাজত বিশেষকৈ ইয়াতে দিয়া আছে হানি, তুলসী, মুলাঠি, চন্থি আৰু বানাপচা, এইকেইটা বিশেষকৈ দিয়া আছে। আৰু বহুতোকেইটা গছ-গছনি মিহলাই এই চিৰাপটো বনোৱা হৈছে। বন্ধু-বান্ধৱীসকল, এই চিৰাপটো ইয়াতে চুগাৰ ফ্ৰী নহয়, গতিকে এইটো ডায়েবেটিছ পেচেণ্টৰ কাৰণে ভাল নহয়। এইটো ডায়েবেটিছ পেচেণ্টে খাব নোৱাৰে, যিহেতু এইটো চুগাৰ আছে ইয়াতে। গতিকে আপোনালোকে ডায়েবেটিছ যিবোৰ বন্ধু-বান্ধৱীসকল আছে নাখাব বা খাবলৈ নিদিব। এই চিৰাপটো এতিয়া আমি জানিম কি বেমাৰৰ ক্ষেত্ৰত আমি খাম বা কেনেকুৱা ধৰণৰ কাহ হ'লে আমি খাম। বন্ধু-বান্ধৱীসকল, এই চিৰাপটো বিশেষকৈ কাহৰ কাৰণে অত্যন্ত ভাল চিৰাপ হয়। যিবোৰ মানুহৰ অত্যন্ত কাহ হৈ আছে, কাহৰ ফলত গলটো বিষাই আছে, নাকটো বন্ধ হৈ আছে, বা কেতিয়াবা নাকেৰে অত্যন্ত পানী বৈ আছে, বা দেখা যায় গলৰ ভিতৰত ক্ৰাছ আহি থাকে, খুজুতি হৈ থাকে, বা কেতিয়াবা দেখা যায় গলটো অত্যন্ত খুজুতি হৈ থাকে, নাকটো খুজুতি হৈ থাকে, বা কেতিয়াবা দেখা যায় কাহতে কিছুমান মানুহ বমি কৰি দিয়ে, বা বিভিন্ন ধৰণৰ কফ চিৰাপ খাইছে কিন্তু ভাল হোৱা নাই, কিন্তু এইটো আয়ুৰ্বেদিক মেডিচিন হয়, আয়ুৰ্বেদিক বিভিন্ন ধৰণৰ গছ-গছনিৰ দ্বাৰা বনোৱা হৈছে। এই চিৰাপটো অত্যন্ত ভাল কাম কৰে, বিশেষকৈ শুকান কাহ বা কিছুমান মানুহৰ যিবোৰ কফটো জাম হৈ যায়, বুকুটো জাম হৈ যায়, কফটো নোলায়, সেই ক্ষেত্ৰতো এই হানিটাছ কফ চিৰাপ অত্যন্ত ভাল কাম কৰে। এই চিৰাপটো খাই থাকিলে কফটো ক্লিয়াৰ কৰি দিয়ে, তাৰ ভিতৰত যদি কিবা জাম থাকে সেইটো ওলাই যায়। লগতে যে কিছুমান মানুহৰ দেখা যায় ৰাতি হোৱাৰ লগে কাহটো বেছি হয়, বা কিছুমান মানুহৰ ৰাতিপুৱা কাহটো বেছি হয়, বা কেতিয়াবা দেখা যায় যে গোটেই দিনটো কাহি থাকে বা ৰাতিটো কাহি থাকে, ৰাতি শুব নোৱাৰে, বা কাহতে বমি হৈ যায়, বুকুটো বিষাই যায়, কেতিয়াবা গলটো বিষাই যায়, বা কিছুমান মানুহৰ দেখা যায় গলৰ চাউণ্ডটো বহি যায়, গলৰ মাজত খুজুতি হৈ থাকে। সেই ক্ষেত্ৰত ডাবৰ হানিটাছ কফ চিৰাপটো অত্যন্ত ভাল কাম কৰে। ডাবৰ হানিটাছ কফ চিৰাপ কফৰ কাৰণে, কাহৰ কাৰণে অত্যন্ত ভাল চিৰাপ হয়। যদি আপোনালোকে এনেকুৱা প্ৰব্লেম পাই আছে, কাহ হৈ আছে, চৰ্দি হৈ আছে, বা গলটো বহি গৈছে, বা গলৰ মাজত খুজুতি হৈ আছে, সেই ক্ষেত্ৰত আপুনি ডাবৰ হানিটাছ কফ চিৰাপ আপোনালোকে ল'ব পাৰে। বন্ধু-বান্ধৱীসকল, এই চিৰাপটো সৰু ল'ৰা-ছোৱালীৰ পৰা বয়সীয়াল মানুহলৈকে খাব পাৰে, অৰ্থাৎ এইটো সৰু ল'ৰা-ছোৱালী খাব পাৰে, বুঢ়া মানুহে খাব পাৰে, বা ডেকা মানুহেও খাব পাৰে। সকলো শ্ৰেণীৰ মানুহে এই চিৰাপটো খাব পাৰে। এই চিৰাপটো আমি কেনেকৈ খাম বা খোৱাৰ নিয়ম কি, আমি খোৱাৰ নিয়মটো জানিম। বন্ধু-বান্ধৱীসকল, ইয়াতে লিখাই আছে চিলড্ৰেন, সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত আপুনি 3 বছৰৰ ওপৰৰ ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত দিব, বা 2 বছৰৰ ওপৰৰ ল'ৰা-ছোৱালীৰ ক্ষেত্ৰতো দিব পাৰে। 2.5 ml পৰা 5 ml কৰি দিনত 3 বাৰ দিব পাৰে, 3 বাৰৰ পৰা 4 বাৰ দিব পাৰে, অৰ্থাৎ
পেচেণ্টৰ ওপৰত ডিপেণ্ড কৰি বা তাৰ বেমাৰৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে 2 বাৰ 3 বাৰৰ পৰা 4 বাৰ দিব পাৰে 2.5 ml পৰা 5 ml কৰি দিনত 3 বাৰৰ পৰা 4 বাৰ দিব পাৰে আৰু এডাল্ট মানুহ অৰ্থাৎ ডাঙৰ মানুহৰ ক্ষেত্ৰত 10 ml কৰি অৰ্থাৎ 2 চামুচ কৰি দিনত 3 বাৰৰ পৰা 4 বাৰ দিব পাৰে ইয়াতে ধুনীয়াকৈ লিখাই আছে আৰু বন্ধু-বান্ধৱীসকল এই চিৰাপটো খোৱাৰ আগতে এবাৰ ডক্টৰৰ পৰামৰ্শ নিশ্চয় ল'ব ডক্টৰে যি অনুপাতে খাবলৈ দিয়ে যেহেতু সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত ওজন আৰু বয়সৰ লগত মিলাই তাৰপিছত খোৱাৰ অনুপাতটো দিয়া হয় গতিকে আপোনালোকে ডক্টৰৰ পৰামৰ্শ লৈ খাব আৰু ডক্টৰৰ পৰামৰ্শ যি ধৰণে দিয়ে বা ডক্টৰ যি অনুপাতে খাবলৈ দিয়ে সেই অনুপাতে আপোনালোকে খাব বন্ধু-বান্ধৱীসকল এতিয়া আমি জানিম এই ডাবৰ হানি টাচ কফ চিৰাপৰ কিবা ছাইড ইফেক্ট আছে নেকি বন্ধু-বান্ধৱীসকল এই চিৰাপটোৰ কোনো ধৰণৰ ছাইড ইফেক্ট নাই কিয়নো এইটো আয়ুৰ্বেদিক মেডিচিন বিভিন্ন ধৰণৰ গছ-গছনি বনোৱা হৈছে কিন্তু যদি এই চিৰাপটো খোৱাৰ পিছত আপোনাৰ বেছি টোপনি লাগে টোপনি ভাৱ হয় বা শৰীৰটো অত্যন্ত দুৰ্বল হয় বা এলাৰ্জিটিক কিবা প্ৰব্লেম দেখা পায় তেনেহ'লে খোৱাটো বন্ধ কৰি দিব বন্ধ কৰি ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে খাব বন্ধু-বান্ধৱীসকল এই কাহৰ ঔষধ অনুপাততকৈ বেছি খাব নালাগে বা পৰিমাণতকৈ বেছি খাব নালাগে কিয়নো পৰিমাণতকৈ বেছি খালে আপোনাৰ টোপনি আৰু গাটো দুৰ্বল হ'ব পাৰে বন্ধু-বান্ধৱীসকল যিকোনো ধৰণৰ কফ চিৰাপ খোৱাৰ পিছত গাড়ী নচলোৱাটো বেছি ভাল কিয়নো কফ চিৰাপ খোৱাৰ পিছত গাড়ী চলালে প্ৰব্লেম হ'ব পাৰে বা টোপনি আহিব পাৰে সেইটো লক্ষ্য ৰাখিব বা ধ্যান ৰাখিব বন্ধু-বান্ধৱীসকল এতিয়া আমি জানিম এই ডাবৰ হানি টাচটো আমি কিমান দামত পাম এই চিৰাপটো আপুনি 115 টকাত পাব 115 rupees অনলি তো 100 ml চিৰাপ আহিব এনেকুৱা ধৰণৰ 100 কাঁচৰ বটলত আহে কাঁচৰ বটলত 100 ml ঔষধৰ দাম আহিব 115 টকা বেলেগ বেলেগ কফ চিৰাপৰ দামটো অলপ কমে আছে গতিকে যাৰ যি বন্ধু-বান্ধৱীসকলে এনেকুৱা প্ৰব্লেম পাইছে বা কাহৰ অসুবিধা পাইছে নিশ্চয় আপোনালোকে ডাবৰ হানি টাচ কফ চিৰাপটো আপোনালোকে ল'ব এইটো এটা আয়ুৰ্বেদিক মেডিচিন হয় আকৌ কৈছোঁ অত্যন্ত ভাল হয় ইয়াৰ ৰেজাল্ট অত্যন্ত ভাল হয় এইখিনি কৈ আজি ভিডিঅ'খন মই শেষ কৰিব লৈছোঁ আজি ডাবৰ হানি টাচ কফ চিৰাপৰ বিষয়ে আমি ৰিভিউ কৰিলোঁ ইয়াৰ বিষয়ে যদি আৰু কিবা জানিবলগীয়া আছে বা কিবা জানিব বুলি ভাবিছে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল বেল আইকন টিপিবলৈ নাপাহৰিব এইখিনি কৈ মই আজিৰ ভিডিঅ'খন শেষ কৰিছোঁ থেংক ইউ ধন্যবাদ